নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ উন্নতি ভিডিঅ'লৈ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে, কুশলে আছে। বহুদিনৰ মূৰত নতুন ভিডিঅ'ৰ সৈতে মই আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁ। আজি ঘৰৰ পৰা ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ। মোৰ গাটো সিমান এটা ভাল নহয়, অকণমান চাগে আপোনালোকে মোক তাত দেখিছে, একো নাই। এনেতে আহিল আমাৰ ঘৰলৈ আলহী, মামা মামী আৰু মাহী। বতৰটো একেবাৰে বেয়া। তাৰপিছত অকণমান ভাল কৰিছিলে আজি আবেলি। অলপ ফুৰিব আহিল আমাৰ ঘৰলৈ, মানে মঙলদৈলৈ। তাৰপিছত মাহী আগতে তেনেকৈ মঙলদৈলৈ আহি পোৱা নাই, ভাবিলোঁ অকণমান মাহীক টাউনখন দেখুৱাই দিওঁ। মঙলদৈ টাউনখন এনেদৰে ৰাস্তাৰে খোজকাঢ়ি গৈ আছোঁ আমি আটাইকেইজনে, হাজবেণ্ড, মই, মামা মামী আৰু ভাইটি দুজন। তাৰপিছত আহি সোমাইছোঁ এয়া ফাইন ডাইনিঙত। সকলো আইচক্ৰীম খোৱাত ব্যস্ত। এয়া আমাৰ পৰিয়ালটি। তাৰপিছত অলপ ৰাস্তাই খোজকাঢ়ি আমি ভাবিলোঁ খাৰফালে যাওঁ, আৰু ৰাস্তাতে এইদৰে চেলফি লোৱাত ব্যস্ত আটাইয়ে। আৰু মই ভিডিঅ' কৰি গৈ আছোঁ। মানে স্মৃতিসমূহ এনেদৰে সাঁচি ৰাখিলে পিছত চাই ভাল লাগে, মেমৰি হৈ থাকি যায় ন। খাৰখোৱাত আহি পালোঁৱে আমি। সৰু ভাইটিজনে খেলি খুবেই ভাল পাইছে। চাওকচোন তাৰ ফূৰ্তিবিলাক, মানে বতৰ বহুদিন বেয়া হৈ আছে আৰু তাৰ এক্সামো শেষ হৈছে অলৰেডি। চাওকচোন সি জঁপিয়াই আছে, খুব ফূৰ্তি পাইছে সি এনেদৰে আজি ওলাই আহিবলৈ পাই। আৰু তাৰপিছত আমি খাবলৈ আহিছোঁ। মাহীক ৰঙা কাপোৰযোৰৰ সৈতে খুব মৰম লাগিছে। আৰু এইবিলাক কিবাকিবি খোৱাৰ পিছত আটাইয়ে ফটো ল'লোঁ। আৰু অলপমান মই এনেকৈ ভিডিঅ' কৰিবলৈ চেষ্টা কৰিছোঁ। সকলো আজৰি হৈছে, আৰু পিছত কেইটামান বিশেষ মুহূৰ্ত মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, ৰ'বচোন চাই থাকক। আমি তিনিওজনীয়ে এনেদৰে ৰিলছ বনালোঁ। ৰিলছসমূহ মই শ্বেয়াৰ কৰিছোঁ আপোনালোকৰ লগত, খুব ভাল সঁহাৰিও পাইছোঁ। আপোনালোকেও শ্বেয়াৰ কৰিছে মোৰ ৰিলছসমূহ। আৰু মামীকো খুব ভাল লাগিছে আজি এনেদৰে। বন্ধু বান্ধৱীসকল, মই মোৰ স্মৃতিসমূহ মানে এনেদৰে সাঁচি ৰাখিবলৈ চেষ্টা কৰিলোঁ। ভিডিঅ'টি বনালোঁ, আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। কেনেকুৱা লাগিলে জনাবচোন কমেণ্ট কৰি। আৰু যদি ভাল পাইছে তেনেহ'লে মোৰ চেনেলটি প্লিজ ছাবস্ক্ৰাইব কৰিব। আৰু যদি কোনোবাই ফেচবুকত মোৰ পেজখন প্লিজ ফ'ল' কৰি দিব দেই। আজিলৈ আহিছোঁ, পুনৰ উপস্থিত হ'ম মই এটা ভিডিঅ'ৰ সৈতে। টেক কেয়াৰ, বাই বাই এণ্ড থেংকছ ফৰ ইয়ৰ টাইম।